পুৰণি চিঠিবোৰ ৰচনা উৎপল মেধি আবৃত্তি বেদান্ত হাজৰিকা। হঠাৎ কেইখনমান পুৰণি চিঠি বিচাৰি পালো অতীতৰ ডায়েৰীটোৰ মাজত। জাপ খাই থকাত পাই পঢ়িলো, পঢ়ি জ্বলাই ছাই কৰি পেলালো ডাষ্টবিনত। অসহ্য যন্ত্ৰণাই আৱৰি ধৰিল। তাৰ মাজত ৰৈ গ'ল কিছু পুৰণি ক্ষণৰ স্মৃতি। কাহিনীটোৰ পাতনি, তাইৰ কইনা সাজৰ উৰুণি। নাৰিকলৰ পাতৰ ৰভাতলিত মোৰ দুখৰ জোনবাইটো আছে জ্বলি। খেজুৰৰ পাতত লুকাই থকা হেঙুলীয়া খুৰুচটো আৰু ফাগুনত খেতা পৰা সেউজীয়া দুবৰিখিনিৰ শপত। কিছু সময় তোমাৰ সতে কটাই জীয়াই থাকিলো গোটেই জীৱন। তোমাৰ ভাৱনাতেই বছৰ বছৰ অতিবাহিত কৰিলো এটি নিশাৰ সোঁৱৰণিত। হঠাৎ কেইখনমান পুৰণি চিঠি বিচাৰি পালো অতীতৰ ডায়েৰীটোৰ পাতৰ মাজত। পাই পঢ়িলো, পঢ়ি জ্বলাই ছাই কৰি পেলালো ডাষ্টবিনত। তাৰ পাছত মই মৌন হৈ ৰলো। আকৌ হেৰাই গলো অতীতৰ সেউজ অৰণ্যত। এতিয়া দিশহাৰা মই আজি আকৌ তোমাক হেৰুৱা বিষাদৰ জ্বৰত আক্ৰান্ত। দুখৰ বোজাবোৰ কঢ়িয়াই মই ভাৰাক্ৰান্ত।